এভৰিৱান, মোৰ এটা নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহু দিনৰ পৰা ক'ৰবাত ঠাইলৈ যাম বুলি বৰ মন গৈ আছিলে, কিন্তু মিলি অহা নাছিলে। আৰু আজি ফাইনেলি ক'ৰবালৈ গৈ আছোঁ। আমি গৈ আছোঁ বৰপেটা সৰভোগত অৱস্থিত গৰখীয়া গোঁসাই থানলৈকে। আৰু এইখন থানৰ কথা বহুত শুনি আছিলোঁ, বাট যাবলৈ সময় সুবিধা মিলা নাছিলে। আৰু মোৰ মাৰ বিশেষকৈ বৰ যাবলৈ মন আছিলে তাত। গতিকে আজি আমি এটা ভাল দিনতে আহিছোঁ। আজি হৈছে শাওনৰ প্ৰথমটো সোমবাৰ, গতিকে ভাবিলোঁ কি আমি ইয়াতে যোৱা যাওক। চ' আমি আহিলোঁ আৰু ভাল লাগিলে। পৰিৱেশটো বহুতেই ঠাণ্ডা, মানে শান্তিময় পৰিৱেশ এটা। আৰু তাত মই চাৰিওফালে মানে গামোচাবোৰ বান্ধি থোৱা, গছতে হওক, এডাল বটগছ আছে, তাততো গামোচাই দিয়ে বান্ধি থৈ দিয়া আছিলে। আৰু বাকী বেলেগ ছাইডতো বহুত গামোচাবিলাক বান্ধি থৈ দিয়া দেখিছোঁ। হয়তো কিবা এটা বিশেষত্ব আছে, ভালকৈ নাজানো। আৰু আমি যোৱালৈকে নাম প্ৰসংগ হৈ উঠিছিলে, গতিকে মাহ প্ৰসাদ দি আছিলে। সেৱা সৎকাৰ জনাই আমিও মাহ প্ৰসাদখিনি ল'লোঁ। আৰু তাৰপিছত মোৰ মায়ে ধুনীয়াকৈ নিজ হাতে বোৱা এখন গামোচা লৈ গৈছিলে আৰু তাত ধুনীয়াকৈ বান্ধি দিলে বটগছডালত। আৰু এই গছডালৰ তলত মানে ৰৈ ইমান এটা